নমস্কাৰ, মই মনিকা আৰু আজি এই ভিডিঅ'টো বিশেষ এটা কাৰণত আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকক জনাব পাই সুখী যে আমাৰ অতিকৈ মৰমৰ কণ্ঠশিল্পী দীক্ষু শৰ্মা লগতে বিশ্বাসাই কণ্ঠদান কৰা গীত এটিত মই অভিনয় কৰিবলৈ সুযোগ পাইছোঁ আৰু আজি সেই গীতটো সন্ধিয়া ধনী ৰেকৰ্ডছত শুভমুক্তি লাভ কৰিব। আশা থাকিল আপোনালোকে গীতটো উপভোগ কৰিব আৰু লগতে গঠনমূলক দিহা পৰামৰ্শও আগবঢ়াব। ধন্যবাদ। নমস্কাৰ, মই আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। আজি সন্ধিয়া আপোনালোকলৈ আগবঢ়াম এটি বিশেষ ভিডিঅ' চং। জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু বিশ্বাসাই কণ্ঠদান কৰা আখৰুৱা কথাবোৰ এই গীতটি আজি আপোনালোকলৈ আগবঢ়াম। এই গীতটিত অভিনয় কৰিছে এগৰাকী উদীয়মান প্ৰতিভাৱান শিল্পী, বেষ্ট ইউটিউবাৰ মনিকা আৰু বিবেকে। এই আখৰুৱা কথাবোৰ গীতটি পৰিচালনা কৰিছে, নৃত্যৰে সজাই তুলিছে আন এগৰাকী প্ৰতিভাৱান শিল্পী কৈলাশ কুমাৰে। আশা কৰোঁ আপোনালোকে এই গীতটি উপভোগ কৰি আমাক দিহা পৰামৰ্শ দিব। ধন্যবাদ। নমস্কাৰ, মই ভূষণ পাঠকে কৈ আছোঁ। এটি খুব সুন্দৰ অসমীয়া ভিডিঅ' গীত মুক্তি হ'ব গৈ আছে, আখৰুৱা কথাবোৰো। আৰু সুন্দৰ গীতটোত কণ্ঠ দিছে আমাৰ সকলোৰে মৰমৰ দীক্ষু দা আৰু লগতে বিশ্বাসাই। আৰু গীতটোত অভিনয় কৰিছে মোৰ বান্ধৱী ইউটিউবাৰ তথা অভিনেত্ৰী মনিকা আৰু বিবেকে। ভিডিঅ' গীতটো পৰিচালনা কৰিছে কৈলাশ কুমাৰে। গতিকে সমূহ টিমলৈ মোৰ ফালৰ পৰা বহুত বহুত অভিনন্দন তথা শুভেচ্ছা থাকিলে। আশা কৰিছোঁ যে ৰাইজে গানটো আদৰি ল'ব। চ' থেংক ইউ ছ' মাছ, বেষ্ট উইচেছ এণ্ড হেপী নিউ ইয়েৰ। নমস্কাৰ, মই কৈলাশ কুমাৰ। আজি সন্ধিয়া 7 বজাত ধনী ৰেকৰ্ডছ ইউটিউব চেনেলত এটা সুন্দৰ গীত আপোনালোকে উপভোগ কৰিব পাৰিব, আখৰুৱা কথাবোৰ, য'ত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু দা আৰু বিশ্বাসাই। আৰু গীতটিত অভিনয় কৰিছে জনপ্ৰিয় ইউটিউবাৰ লগতে অভিনেত্ৰী মনিকা আৰু বিবেকে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি উপভোগ কৰিব আৰু গঠনমূলক দিহা পৰামৰ্শ আমালৈ প্ৰদান কৰিব। ধন্যবাদ। নমস্কাৰ, মই ৰেখাই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। অতি সোনকালে এটা খুব ধুনীয়া মিউজিক ভিডিঅ' চং মুক্তি পাবলৈ গৈ আছে, য'ত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু আৰু বিশ্বাসাই আৰু গীতটিত অভিনয় কৰিছে অভিনেত্ৰী লগতে জনপ্ৰিয় ইউটিউবাৰ মনিকা আৰু বিবেকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাব। নমস্কাৰ, মই নিৰোৎপল চলিহা। এটি খুব ভাল খবৰ, এটি ভাল গীত আপোনালোকৰ মাজলৈ আহি আছে। গীতটিৰ নাম হৈছে আখৰুৱা কথাবোৰ আৰু গীতটিত কণ্ঠদান কৰিছে আমাৰ সকলোৰে মৰমৰ দীক্ষু দা আৰু বিশ্বাসাই। গীতটিত অভিনয় কৰিছে ইউটিউবাৰ তথা অভিনেত্ৰী মনিকা আৰু আমাৰ সকলোৰে মৰমৰ অভিনেতা বিবেকে। খুব সোনকালে গীতটি আহি আছে, আপোনালোকে মৰম আশীৰ্বাদ কৰিব।